মহাৰাষ্ট্ৰ শাখাৰ দলে 500ৰো অধিক দৰিদ্ৰ শ্ৰেণী মহিলাসকলক কাপোৰ বিতৰণ কৰে। নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লামাটি মিনি ষ্টেডিয়ামত শুকুৰবাৰে বিজেপিৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে অসমৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। কাৰ্বি আংলঙৰ কয়লামাটিৰ ৰিচাভিটি খেলপথাৰত শুকুৰবাৰে বোকাজান ইউথ ফৰামৰ এখনি সভা অনুষ্ঠিত কৰা হয়। শুকুৰবাৰে 6 নং কৰকান্থী পৰিষদীয় সমষ্টিৰ APHLC দলে ভোট ভিক্ষা সভা অনুষ্ঠিত কৰে। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জুৰ পিপি। নেশ্যনেল পিপলছ পাৰ্টি চমুকৈ NPP মহাৰাষ্ট্ৰ শাখাৰ দলে 500ৰো অধিক দৰিদ্ৰ শ্ৰেণী মহিলাসকলক কাপোৰ বিতৰণ কৰে। নেশ্যনেল পিপল পাৰ্টি চমুকৈ NPP মহাৰাষ্ট্ৰ শাখাৰ দলে দৰিদ্ৰ শ্ৰেণীৰ 500ৰো অধিক মহিলাসকলক কাপোৰ বিতৰণ কৰে। উক্ত কাৰ্যসূচীত পশ্চিম মহাৰাষ্ট্ৰৰ নেশ্যনেল পিপলছ পাৰ্টিৰ সভাপতি বালাচাহেব মামা ছাৱান, পুনা চহৰৰ শ্ৰমিক সভাপতি বাবলু শেঠ, প্ৰীতম আলহাট, চাৰিকা গেগৱাৰ্ড উপস্থিত থাকে। কাৰ্বি আংলঙৰ কয়লামাটিৰ ৰিচাভিটি খেলপথাৰত শুকুৰবাৰে বোকাজান ইউথ ফৰামৰ এখনি সভা অনুষ্ঠিত কৰা হয়। নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লামাটি ৰিচাভিটি খেলপথাৰত শুকুৰবাৰে বোকাজান ইউথ ফৰামৰ বহু লোকৰ সমাগমত এখনি সভা অনুষ্ঠিত হৈ যায়। বোকাজান ইউথ ফৰামৰ সভাপতি বাৰ্নাবাছ কিলিঙে আঁত ধৰা উক্ত সভাত BYFৰ উপসভাপতি ডনবাৰ্ট টেৰাং, জয়চন টেৰাং, হেমফু ইংলেং, এলভিছ ৰংহাং, সংজা টিছো, ৰিচাখেদি সমষ্টিৰ গাঁওবুঢ়া, চৰকাৰী গাঁওবুঢ়া প্ৰমুখ্যে বহুতো লোক উপস্থিত থাকে। উল্লেখযোগ্য যে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰতন ইংটিক নিৰ্বাচনত জয়যুক্ত কৰাৰ উদ্দেশ্যেৰে উক্ত সভাটি অনুষ্ঠিত কৰে। নীলি বৰবৰা আনিলছন ৰংফাৰৰ প্ৰতিবেদন News.News কাৰ্বি আংলং। শুকুৰবাৰে 6 নং কৰকান্থী পৰিষদীয় সমষ্টিত APHLC দলে ভোট ভিক্ষা সভা অনুষ্ঠিত কৰে। 18 নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বাবে APHLC দলৰ প্ৰাৰ্থী সুৰেন ক্ৰমচাক ভোট দি জয়যুক্ত কৰাক লৈ শুকুৰবাৰে 14 নং কৰকান্থী পৰিষদীয় সমষ্টিত APHLC দলে ভোট ভিক্ষা সভা অনুষ্ঠিত কৰে। সভাত উপস্থিত থাকে গোবিন্দ ৰংফাৰ, 14 নং কৰকান্থী পৰিষদীয় সমষ্টিৰ সম্পাদক বাবুল ৰংপি, ইউথ অৰ্গেনাইজিং ছেক্ৰেটাৰী ত্ৰিদেৱ ৰংফাৰ আৰু লংচন তাৰো। কৰকান্থী পৰিষদীয় সমষ্টিৰ চামেলাংছত শুকুৰবাৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ এখনি সভা অনুষ্ঠিত কৰে। অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত অধিক ভোটৰ সংখ্যাৰে জয়যুক্ত কৰাৰ উপলক্ষে শুকুৰবাৰে কৰকান্থী পৰিষদীয় সমষ্টিৰ চামেলাংছত ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভা অনুষ্ঠিত হৈ যায়। পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু টিছো আৰু উত্তৰাখণ্ডৰ বিজেপি কৰ্মীসকলো উক্ত সভাত সমবেত হয়। দেনগাঁৱৰ পৰা আনন্দ বেৰ প্ৰতিবেদন News.News কাৰ্বি আংলং। विधानसभाओं के बूथ की वाहिनी के हमारे कार्यकर्ता आए हुए हैं। मैं विगत 5 तारीख से यहाँ पर लगातार कार्य कर रहा हूँ। पूरी लोकसभा में बहुत अच्छा माहौल है। यहाँ से पूरी 5 सीट हम जीतने वाले हैं। आसाम में हमारी सरकार बनना तय है और बहुत अच्छे मतों से यहाँ के दोनों तीनों 5 विधायक जीतने वाले हैं। मैंने ऐसा यहाँ सर्वे करके देखा है। बहुत अच्छा लोगों में जोश है, भाजपा के प्रति बहुत उत्साह है। जिस तरह का विकास इस क्षेत्र में भारतीय जनता पार्टी ने किया है, यहाँ की लोकल काउंसिल ने किया है, उसको लोग सराह रहे हैं और भारतीय जनता के साथ लोग उमड़ कर आ रहे हैं। और मैं यहाँ के लोगों के प्यार से बहुत प्रसन्न हूँ, बहुत प्यार देते हैं। मैं जहाँ पर भी जाता हूँ यहाँ मेरे अपने भी पहाड़ का होने के कारण मेरे अपना घर जैसा लगता है। सभी को प्रणाम करता हूँ। নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লামাটি মিনি ষ্টেডিয়ামত শুকুৰবাৰে বিজেপিৰ এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে অসমৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। বিধানসভা নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে ৰাজনৈতিক দলৰ বিভিন্ন দলসমূহে প্ৰান্তে প্ৰান্তে উঠি পৰি সভা অনুষ্ঠিত কৰে।
এনেতে কাৰ্বি আংলঙৰ নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লামাটি মিনি ষ্টেডিয়ামত শুকুৰবাৰে বিজেপিৰ এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰে আৰু বোকাজান বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডক্টৰ নুমল মমিনক জয়যুক্ত কৰাৰ উপলক্ষে ভোট ভিক্ষা কৰে। অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অসমৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণ সিং বে, পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংতি, MAC পবিত্ৰ ৰংপি, MAC মুকুট মহন্ত আৰু MAC ৰিচাৰ্ড টকবি উপস্থিত থাকে। উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনত যদি বিজেপি জয়যুক্ত হয় তেনেহলে কাৰ্বি আংলং জিলাত বিশ্ববিদ্যালয় আৰু বিমানবন্দৰ নিৰ্মাণ কৰি দিব বুলি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উক্ত সভাত উল্লেখ কৰি কয়। নীলিবৰ পৰা অনিল চন্দ্ৰ ৰংফাৰৰ প্ৰতিবেদন, News.News কাৰ্বি আংলং। Itu Karbi Anglong arah tu makari, kami artikel tu perboleh halo. Lasu alam apa tu nang iklar, tak Karbi Anglong arah hari batik long alam nang ini kali BJP सरकार हो सके long lagi लगा memang India long home minister है तो जी Karbi Anglong arah tu hempre kan hang binong bukan dia murah kaklang tu yang mesti ini dah kalau BJP सरकार हो सके masih ke long ada sarana pina political party di mana organisation tu. Alam tu mangi tu bang tu nelo nang li parliament long nang kita cakap tenglam ni yudun lo. Lasu pi home minister mo lah. Lasu ateng mana ni pan reply ni pi bangela bani tu macam mai besi pula si BJP dikit dikit besi aku itu. Orang macam mai beri. Oh, tiba bang macam mai bilang orang yang kan lo kan. Orang yang kan lo. Non macam mai pan iklan bom lo. Oh, okay sir, thank you. Social media lo hang jo ben hok kali. Oh, lasu alam mana kelar dak. Mana patang ho yar DRO bisalong ke hempek long limati. Lalu sir. Direct itu kami tak pandai sih. Lalu. Hempek long piuna jakong gitu. Tentang pulang jadi. Lalu rak ke sini langsung sih. Oke lah hello. Aku Karbi Anglong arah aning deh. BJP सरकार होती hempek long itu. Okay sir, thank you. কংগ্ৰেছ দলৰ প্ৰাৰ্থী আগষ্টিন ইংহেৰ নেতৃত্বত শুকুৰবাৰে কথাতলাংছ পৰিষদীয় সমষ্টিত ভোট ভিক্ষা সভা অনুষ্ঠিত কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ পিথুংৰেংথামা পৰিষদীয় সমষ্টিৰ কুথিপি ইংলং মেৰক খেলপথাৰত শুকুৰবাৰে কংগ্ৰেছ দলৰ ভোট ভিক্ষা সভা অনুষ্ঠিত হৈ যায়। দিলীপ গ্ৰ'ৰ তত্বাৱধানত অনুষ্ঠিত সভাত কংগ্ৰেছ প্ৰাৰ্থী আগষ্টিন ইংহি, পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি সাৰ্থে ক্ৰামছা, APCC দেৱৰঞ্জন শইকীয়া প্ৰমুখ্যে কংগ্ৰেছ কৰ্মী সকলো উপস্থিত থাকে। উক্ত সভাতে বিজেপি ASDC দলৰ সদস্যসকলে কংগ্ৰেছত আধ্যাত্মিকভাৱে যোগদান কৰে। CM constituency la pelada pen taklang lo nona bangke pinimili tumlong ong tu amuni tum BJP pen nanti pau kongres along la pelada taklong lo pini bangke BJP tum alang teng bang pini kang ten la so joine si nili tumlong ong tu pen BJP tum kongres along nanti pau la pen alang itu kacicak de lo ja corruption katu kaweda lada kingo la pen aro isi bangke la lo non gaung bang tu boy karang so ele constituency lo Congress ke hai bangka hotpet lo athema ni tuma along ni tuma candidate tenta constituency tin along ka MAC constituency tin along ka dam lo lapan hala jaga thegam lo je hala prabhat taro panta lang amu wangwe ong iye man ta chulong tekte lapan amria long ka dam lo hala jaga putulo la so theng pike aping mas nai ke la so theng pike sar tang lo la ka thirang e mimi tang lo pusi hala jaga rat tu ঠিক সন্ধ্যা ক্লাসিক মিনি চিন্থং লঙ্কা নিতুঙ্গে চিন্থং লঙ্কা আলু রং বেরবেলো বুঝি কিটু ঠিক লসন টাকা হামরে না লঙ্কা টাকা লাতা লসা আলু কি রং লাতা সার দাং লো আপন নিতুং লাতা হামরে না রাত পানে চক চিলো বুঝি কিটু লাপেন আজিলৈ মানে ষ্টুডিঅ'ৰ বজাৰ পৰা মই বিদায় লৈছো। চাই থাকিব News.News কাৰ্বি আংলং।